নমস্কাৰ ষ্টুডিঅ'ত মই জবলিকা খবৰ 24 অসমলৈ স্বাগত লৈ আহিছো এক বিশেষ খবৰ আজি পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব 2001 F032 নামৰ গ্ৰহাণু বছৰটোৰ বৃহৎ এই গ্ৰহাণুটো কেইবাশ মিটাৰ বেখাৰ হয় পৃথিৱীৰ পৰা 20 লাখ কিলোমিটাৰ দূৰৰ পৰা পাৰ হ'ব এই গ্ৰহাণুটো হাৰ্জেল দূৰবীক্ষণ প্ৰকল্পই জনোৱা অনুসৰি গ্ৰহাণুটোৱে 21 মাৰ্চ অৰ্থাৎ আজি প্ৰতি ঘণ্টাত 12,400 কিলোমিটাৰ গতিবেগেৰে সুৰক্ষিতভাৱে পৃথিৱীৰ দিশে আহি আছে এই গ্ৰহটোৱে পৃথিৱীৰ কোনো ধৰণৰ ক্ষতি নকৰে বুলি বিজ্ঞানীসকলে অৱগত কৰে পুনৰবাৰ জনাইছো আজি পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব 2001 F032 নামৰ গ্ৰহাণুটো বছৰটোৰ বৃহৎ এই গ্ৰহাণুটো কেইবাশ মিটাৰ বেখাৰ হয় পৃথিৱীৰ পৰা 20 লাখ কিলোমিটাৰ দূৰেৰে পাৰ হ'ব এই গ্ৰহাণুটো ভাৰতীয় দূৰবীক্ষণ প্ৰকল্পই জনোৱা অনুসৰি গ্ৰহাণুটো 21 মাৰ্চ অৰ্থাৎ আজি প্ৰতি ঘণ্টাত 12,400 কিলোমিটাৰ গতিবেগেৰে সুৰক্ষিতভাৱে পৃথিৱীৰ দিশে আহি আছে এই গ্ৰহটোৱে পৃথিৱীৰ কোনো ধৰণৰ ক্ষতি নকৰে বুলি বিজ্ঞানীসকলে অৱগত কৰে ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট খবৰ 24 অসম